নমস্কাৰ বন্ধুসকল, মই এটা বিশেষ পূজা য'ত পূজা হৈ আছিলে লক্ষীপুৰৰ ভাইবনী পাহাৰ। আৰু এই ভাইবনী পাহাৰ কিহৰ কাৰণে বিখ্যাত পূজা আৰু কিহৰ কাৰণে এই অজগৰ সাপটো কাটিছিলে ইয়াৰ বিষয়ে মই বিৱৰণ দিয়াৰ কাৰণে লৈ আনিছোঁ। এয়া চাওক, ভাইবনী পাহাৰত যিটো পূজা হৈছে এই গুহাখিনি মই দেখাই আছোঁ। এই গুহাৰ ভিতৰৰ পৰাই আমাৰ যিটো অজগৰ সাপ, এই অজগৰ সাপখিনি ওলাই অহাৰ লগে লগে যিটো যুৱক, বলৱান যুৱক দুজনে ভাই ককাই আছিলে, এই যুৱক দুজনে এই 12 সাপখিনি কাটি ধ্বংস কৰিছিল। 12 সাপ যিটো ধ্বংস কৰাৰ পিছত এই যিটো মই চিলখিনি দেখাইছোঁ, যিটো 12 সাপৰ যিটো মূৰ, এই মূৰখিনি এতিয়া আমাৰ ৰাভাসকলৰ অন্যতম এটা পাৰাই বাক্সক পাৰাই তেওঁলোকে এই শিলখিনিত এতিয়াও পূজা কৰি আছে। আৰু এইয়া চাওক, দেখাই আছোঁ মই যিটো 12 সাপ অজগৰ সাপৰ যিটো মূৰ, এই মূৰখিনি মই দেখাই আছোঁ। চাওক ৰাইজসকল, এতিয়া মূল কাহিনীটোলৈ মই আহিছোঁ। আগৰ যিজন জন্থাৰু পান্থৰু বুলি দুটা ভাই আছিলে, এই ভাই দুজনেই কিয় 12 সাপ কাটি ধ্বংস কৰিব লগা হৈছিল অলপ চমুকৈ মই বিৱৰণ দি আছোঁ। এইদিনাখন তেওঁলোকে যিটো সন্ধিয়া বেলি নিজৰ গাঁৱৰ ওচৰেদি এটা ঘৰত যেতিয়া গৈ আছিলে, তেতিয়া এটা ঘৰত অনাই বনাই গোটেই ঘৰখিনিতে কান্দনত ভাগি পৰি আছিল। আৰু এই কান্দনত ভাগি পৰাৰ সময়তেই যে জন্থাৰু পান্থৰু নামৰ দুয়ো ভাইয়ে তেওঁলোকৰ কাণত পৰিল। আৰু কাণত পৰাৰ লগে লগে তেওঁলোকে ভাবিলে যে যিটো ঘৰত অনাই বনাইকৈ কান্দি আছে, সকলোৱে কান্দি আছে, যে কিহৰ কাৰণে কান্দি আছে। তেতিয়া খবৰ কৰাৰ কাৰণে দুয়ো ভাই তেওঁৰ ঘৰত বা যিজনৰ ঘৰত কান্দি আছে তাত হেৰি দুই ভাইয়ে তেওঁলোকে গৈ তাত খবৰখিনি পালে যে সেইখন ঘৰৰ পৰাই এজন মাকে বিৱৰণী দিলে যে আমাৰ যিটো দুজনী ছোৱালী আছে, এই দুজনী ছোৱালীৰ এইবাৰে এজন ছোৱালীক আমি সাপক বলি দিব লাগিব, আৰু আহাবাৰে এটা সাপক বলি দিব লাগিব। সেইটোৰ কাৰণে আমি যাব নোখোজোঁ, যে আমি কি হিচাপে বাচি থাকিব পাৰিম, বা আমি সাপৰ বলি হ'বই লাগিব নেকি। সেইটোৰ কাৰণে ঘৰৰ গোটেই কান্দন ৰোল হৈ আছিল। আৰু এই কান্দনত ভাগি পৰা তেওঁলোকে অলপ চিন্তা চৰ্চা কৰি তেওঁলোকে বুদ্ধি খেলালে যে এই সাপখিনিক আমি কি হিচাপে এই সাপক আমি ধ্বংস কৰিব পাম, সেইখিনি আমি বুদ্ধি সাজিম, যে আপোনালোকে কোনো চিন্তা নকৰিব, আৰু সেই ছোৱালীখিনিক উদ্ধাৰ কৰাৰ দায়িত্বখিনি আমি ল'ম বুলি তেওঁলোকে দুয়ো ভাইয়ে সেইখন যিটো গুহাৰ ওচৰলৈ যিটো কলগছটো বগা কাপোৰ মেৰি যে ঢোল বজাই যিটো লৈ যায়, যে শিলৰ গুহাৰ ওচৰত পূজা পাতল কৰি আছিলে। আৰু তেতিয়া সেই সাপডালে যেতিয়া মোৰ বুলি আহিছে, মই এতিয়া বুলি খাব লাগিব বুলি যেতিয়া এই গুহাৰ পৰা, যিটো গুহা মই দেখাই আছোঁ, এই গুহাৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ জন্থাৰু পান্থৰু নামৰ বলৱান দুজন যুৱকে তৰোৱালে সেই
খাপখিনি কাটি কাটি ধ্বংস কৰিছিল আৰু ধ্বংস কৰাৰ পিছতে এই আমাৰ যিটো খাপৰ পূজা এই খাপৰ পূজাৰ বাক্সক বাৰাইসকলে এতিয়াও পূজা কৰি আছে নিশ্চয় ইয়াৰ পিছত আমি বহলাই আৰু পিছত জানিম যে মামাদাতা চিনিয়ারো আচ্ছা বাক্সক বরনি মামাদাতা জুনথারো আৰু কে 이게 장조 চিনি চুনারি বানারি আচ্ছা সোণাৰী আৰু বানাৰী না জিনম জানো হয় আরো আছে আরো তো মামুং আংখিরা আর কুংখিরা ওরম নামচাক নামথাই আচ্ছা বাংনি মুং আতমুং আইনি মুং পবিত্র রাভা পবিত্র বাক্সকা আচ্ছা সংচাংজো বাতাপাড়া কৃষ্ণপুর আচ্ছা আচ্ছা কয় বছর চাংজো নাং এসে পূজা খাতাম সিয়াং পূজা রাখে বর্তমান স্থাপন খাবেন পারান টঙাতা এই টংকানি মাজারি তিলাং চিঙি চিপান দংবা জ্ঞানী ব্যক্তি বিজাম দগতি মিনি চিঙি রূপালী জয়ন্তী চিনা সকিজ আচ্ছা সকি মিনি তিলাং চিঙি ছোট সিগিরি দাগাই সম্পূর্ণ পূর্ণাঙ্গ হিসাবে রূপালী জয়ন্তী রাখনা আয়োজন খাজো তে বহুত দূর দূরনি পারা চিঙি বাক্সক বরাই এরবাই মানে নেমতাপকা আর এখানে সমাগম টিকাং চাং ফুচমামু তিলাং চাং আমানকে নুকি চিঙি মনবা বিরাট খুশি চাঙিতা যথেষ্ট রাইজিনা কিসিনা কুতুঙা হামচা দংবা ইসি যথেষ্ট অসুবিধা তোয়া কাকানি সং হাসুঙি দংসি চিকা মাইনি সম্পূর্ণ ইসি বে চিকানি পারা ভান নাংka nangchike pina lagi arabaka adan prodan khari kisina kutung kana ching chipan usubida changa jar polo ching isni para alma prosat pati saimne jani jani nukina ringe jate ching barayo monoskamana purno changkani ne asa khari mene ching bidayo karo acha acha be sisteman ching bokoman tibe chole kita polo tongkani majari isi chingbat rongbatang bokoman besto changita ching saksa go pujani angchangjo general secretary ভারপ্রাপ্ত হিসাবে বহুত দিন চলে তংজ চিনি দাদানি বিশেষ অসুবিধা থাকায় সেই গতিকে আমরা অচক কথা মানছা সেই গতিকে আচ্ছা আচ্ছা ধন্যবাদ রাখছে চিঙি বাংবাং নাকে দে চিঙি বাক্স বারাইজান আই চ্যানেল দখরছি নারং যে চিং ধামরনা নাকি জীবন্তমন অগাই ধামরনি প্রায় জিমান jangan ang tununga sista kata Munisa, dua bunyi duri je. Lagi cari anggaran. Baik.